হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভালেই, মোৰো ভালেই বৰ্তমান। আৰু আজি বহুত দিন আপোনালোকক মই ব্লগ এটা দিয়া নাই। আজি এইকাৰণে মোৰ বিশেষকৈ বৰ ব্যস্ত হৈ আছোঁ। আলহীও আছিলে ঘৰখনত, 12টা বাজিছে আৰু সকলোৰে চাহ অকণমান খাবলৈ মন গৈছে। এইফালে দিনৰ কাৰণেও বনাবলৈ যা যোগাৰ কৰিছোঁ আৰু কি বনাওঁ চাওঁ। তাকে আপোনালোকক দেখাম বাৰু কিনো বনাওঁ। এতিয়া বৰ্তমানত চাহ বনাইছোঁ, তাকে চাহ অলপো খাই লওঁ, নহ'লে এইফালে ৰ'দ দিছে, বৰ টোপনি লাগিছে। সকলোৰে চাহ অকণমান খাবলৈ মন গৈছে। এয়া আমি গাখীৰ চাহ অকণমান খাম আৰু বাইদেউ বিশেষকৈ আলহী মানে কি আমাৰ বাইদেউহঁত আহিছে তেওঁলোকৰ। তেওঁলোকে আজি যাবলৈ ওলাইছে, সেইটো কাৰণে মানে খোৱা বোৱাও সোনকালে কৰিব লাগিব। আৰু এই চাহ অকণমান বনাই লওঁ বুলি ভাবিছোঁ। এয়া চাহ বনাইছোঁ, লাল চাহ। বাইদেউহঁতে খাব, আমি গাখীৰ চাহ অকণমান খাম, তাকে বনাই দি লওঁ। তাৰপিছত আমালৈ আকৌ গাখীৰ চাহ বনাব লাগিব। এয়া গাখীৰ চাহ বনাইছোঁ আমালৈ। টোপনি ধৰিছে, মানে ৰ'দটো দিছে যে একদম সাংঘাতিক টোপনি ধৰিছে। চবেই চাহ অকণ খাই লওঁ বুলি দিনৰ আপোনাৰ লাঞ্চখিনি বনোৱাৰ আগতে তাকে বোলো চাহ অকণ খাই লওঁ। কি ধুনীয়া চাহ, কালাৰ দেখিলেই আপোনাৰ মানে খাবলৈ মন যাব। এতিয়া মই আপোনালোকৰ দিনৰ কি বনালোঁ আজি দেখোঁ। দিনত মানে তেনেকৈ বিশেষ একো কৰা নাই, বাইদেউতে যাবলৈ যাত্ৰা কৰাৰ কাৰণে। এতিয়া নিৰামিষে বাইদেউতে পনীৰ বনোৱা মই বৰ ভাল পাওঁ। পনীৰ খাই মাছ মাংস নালাগে বোলে, এইখিনি খাই আৰু সেইটো কাৰণে কৈছোঁ পনীৰ মছলা আপোনালোকক মই ৰেচিপিটো দেখুওৱা নাই বাৰু, কিন্তু কেতিয়াবা সময় পালে দেখুৱাম, ব্লগ এটা দিম বাৰু। আপোনালোকে এতিয়া চাহ কি বনালোঁ মই। বেঙেনা আৰু পটল ফ্ৰাই কৰি আছোঁ। তাৰপাছতে ইয়াত দালি বনালোঁ, দালি উৰদ দাল মচুৰ দাল মিক্স, লগতে চজিনা, আপোনাৰ চজিনা মানে দাইলতে দি দিছোঁ। চজিনা দাইলত দিলে খাই যথেষ্ট ভাল লাগে, আৰু আপোনালোকে কেনেকুৱা পায় ক'বচোন। এইপিনে পনীৰ বনালোঁ, পনীৰ মছলা। ক'বলৈ দিগদাৰ নহয়, বৰ দিগদাৰ মানে আমাৰ জেগাটো অকণমান সৰু। এয়া পনীৰ মছলা বনালোঁ, তাকে তেনেকৈ বিশেষ নাই, এয়াই চিম্পুলকৈ বনালোঁ। এতিয়া বাইদেউহঁতে খাই বৈ গধূলি ট্ৰেইনখনত মানে আমগুৰিলৈ যাবগৈ, নিজৰ ঘৰ আৰু তাকে যাবগৈ আৰু ট্ৰেইনলৈ চাই থাকক। তেওঁলোকে এতিয়া ছোৱালীজনীলৈ ৰৈ আছে, তাকে মই বনালোঁ এতিয়া দিনৰ সাজৰ কাৰণে। আৰু এতিয়া সৰু ছোৱালীজনী স্কুলৰ পৰা আহিব, আৰু অহাৰ লগে লগে মই সকলোকে ভাত বাঢ়ি দিম আৰু খাই বৈ আকৌ আপোনালোকক লগ পাম। বাইদেউহঁতে এতিয়া যাবলৈ ওলাইছে, বিদায় লৈছে, মাকো মাত চাত লগাইছে। আমিও থৈ আহোঁ বুলি ওলালোঁ ষ্টেচনত। আৰু আজি আপোনালোকক তাকে দেখালোঁ, সৰু বৰ বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো, তাকে দেখালোঁ। আৰু মানুহ যোৱা ইমান বেয়া লাগিছে, বাইদেউহঁত যাবলৈ ওলাইছে। তাকে আজি ইমানতে সামৰণি মাৰিলোঁ।